হেল্ল' এভৰিৱান, আপোনালোক কেনে আছে? ভালে আছে নিশ্চয়, আৰু ময়ো ভালে আছোঁ। আজি মই ক'ত আহিছোঁ জানেনে? আজি মই আহিছোঁ ৰাষ্ট্ৰীয় পোষণ মাহ শুভ উদ্বোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ। আজি 1 ছেপ্টেম্বৰ আৰু ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে ধৰা হয়। ব'লকচোন আপোনালোককো দেখুৱাওঁ। এই আচক, এইখন হৈছে গোলাঘাট জিলাৰ জেনেৰেল ফিল্ড, আৰু এই ধুনীয়া সভাগৃহটোতেই আজি ৰাষ্ট্ৰীয় পোষণ মাহ শুভ উদ্বোধন কৰিব মহিলা তথা শিশু উন্নয়ন বিভাগৰ মাননীয় মন্ত্ৰী অজন্তা নেওগ বাইদেৱে। ব'লকচোন আপোনালোককো ভিতৰলৈ লৈ যাওঁ। এই আচক, আজি এই ধুনীয়া সভাগৃহটোত কেৱল মাত্ৰ অংগনবাদী কৰ্মী আৰু সহায়িকাই ভৰ্তি হৈ আছে। অৱশ্যে সভাখনত ছুপাৰভাইজাৰ বাইদেউসকলো আছে, বিভিন্ন প্ৰজেক্টৰ CDPO বাইদেউসকলো আছে, আৰু আপোনালোকক সভাখন একেবাৰে শেষৰলৈকে দেখুৱাই থাকিম। আপোনালোক কিন্তু ভিডিঅ'টোৰ পৰা আঁতৰি নাযাব দেই। চাওক, এইকেইজনী আমি, আৰু ৰ'ব দেই, মই ভালকৈ মোৰ লগৰ কেইজনীক দেখুৱাম। এইগৰাকী হৈছে বিভা নবৌ, আৰু এইগৰাকী বাইদেউ হৈছে দিব্যজ্যোতি বাইদেউ, অংগনবাদী কৰ্মী, আৰু এয়া পৰিস্মিতা ঠেঙাল, মোৰ লগৰ। আৰু এতিয়া সভাখন আৰম্ভ হৈছে। ৰাষ্ট্ৰীয় পোষণ অভিযান আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ এখন উল্লেখযোগ্য ধ্বজাবাহী আঁচনি। এই আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়িত হয়। প্ৰতি বছৰে 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈকে সমগ্ৰ দেশতে ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে পালন কৰা হয়। ৰাষ্ট্ৰীয় পোষণ মাহে অপুষ্টিত ভোগা শিশুক সুস্থ তথা সবল পৰ্যায়লৈ পৰিৱৰ্তিত কৰাৰ বাবে এক মঞ্চ হিচাপে কাম কৰে। ইয়াৰ লক্ষ্য হৈছে প্ৰধানমন্ত্ৰীৰ সুপোষিত ভাৰতৰ দৃষ্টিভংগী পূৰণৰ বাবে জন আন্দোলনক জনভাগিদাৰীলৈ ৰূপান্তৰ কৰা, কণ কণ ল'ৰা ছোৱালী আৰু মহিলাৰ পুষ্টিহীনতাৰ সৈতে মোকাবিলা কৰাৰ বাবে, জনসাধাৰণৰ অংশগ্ৰহণ শক্তিশালী কৰাৰ বাবে, আৰু সকলোৰে স্বাস্থ্য আৰু পুষ্টি সুনিশ্চিত কৰাৰ বাবে। আৰু এইগৰাকী হৈছে আমাৰ ছুপাৰভাইজাৰ জনতা চাংমাই বাইদেউ। আজি আমাৰ ছুপাৰভাইজাৰ বাইদেউসকলে সংগীত পৰিৱেশন কৰিব। এতিয়া মই তেওঁলোকক দেখুৱাম। এইয়া চাওক, মঞ্চত ধুনীয়াকৈ শাৰী পাতি আছে। অৱশ্যে এইখন মূল মঞ্চ নহয়, এয়া তেওঁলোকে কেমেৰাৰ আগত পৰিৱেশন কৰিব, আৰু ইফালে মূল মঞ্চখনত তেওঁলোকক ডাঙৰ স্ক্ৰীণত দেখা যাব। দেখুৱাই থাকিম, ভিডিঅ'টোৰ পৰা আঁতৰি নাযাব। এইয়া চাওক, এই ডাঙৰ স্ক্ৰীণখনত আমি তেওঁলোকক দেখা পাই থাকিম। এয়া তেওঁলোকে সংগীত পৰিৱেশন কৰিবলৈ আগবাঢ়িছে, আৰু আপোনালোকেও ভিডিঅ'টোৰ পৰা আঁতৰি নাযাব। অকণমান শুনকচোন, তেওঁলোকে খুব সুন্দৰকৈ সংগীতটি পৰিৱেশন কৰিছে।
জিলাৰ এয়া অজন্তা নেওগ বাইদেৱে ভাষণ দিছে। গোলাঘাট জিলাৰ টি উদয় প্ৰতিম মঞ্চত উপবিষ্ট এয়া চাব দেই, অংগনবাদীৰে এটা সংগীতত কিমান ধুনীয়াকৈ এজনী পুতলাই নাচি আছে। সেইগৰাকী বাইদেউ বুলি ভাবিছে নেকি? বাইদেউ নহয়, পুতলা নাচ। এতিয়া মঞ্চত নৃত্য পৰিৱেশন আৰম্ভ হৈছে। আপোনালোকে আঁতৰি নগৈ চাই থাকক, বহুত ধুনীয়া নৃত্য। আমাৰ মিটিং শেষ হ'ল আৰু এয়া চাওক, ঘামি জামি অৱস্থা নাই। এতিয়া আমি যাওঁগৈ আৰু আমাৰ ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।